ফ্ৰেণ্ডছ, মফিজ টেক চেনেলৰ আজিৰ এই ভিডিঅ'টোত সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, ভিডিঅ'টোৰ ষ্টাৰ্টিঙত আপোনালোকে এটা ভিডিঅ' ক্লিপ চাইছে, যিটোত কি আছিল কি এটা হাতৰ পৰা নিজৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ নাম থকা মোবাইল চাৰ্জ হৈ আছে। এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে কেনেকৈ বনাব পাৰিব সেইটোৰ টিউটৰিয়েল মই আজি আপোনালোকৰ মাজত লৈ আহিছোঁ। আমি আজি এই টিউটৰিয়েলটো আপোনালোকক দেখুৱাম কি এনেকুৱা ধৰণে ভিডিঅ' কেনেকৈ বনাব পাৰি। বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যিসকলে এতিয়ালৈকেও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই আৰু আপলোড দিয়াৰ পাছত আপোনালোকে অতি সোনকালে তাৰ ন'টিফিকেশ্যন পাব পাৰে। বলক বন্ধুসকল, আমি আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ বন্ধুসকল আপোনালোকক এটা এপ্লিকেশ্যনৰ দৰকাৰ হ'ব। এপ্লিকেশ্যনটোৰ নাম হ'ল কাইনমাষ্টাৰ। লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব। কাইনমাষ্টাৰ এপটো অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে ইয়াতে প্লাছ বাটনত ক্লিক কৰিব। প্লাছ বাটনত ক্লিক কৰাৰ পিছত আপোনালোকে ফাৰ্ষ্টত যিটো 16:9 ৰেচিঅ' আছে এইটো চিলেক্ট কৰি ল'ব। এইটোত চিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এনেকুৱা অপশ্যন আহি যাব। ইয়াতে আপোনালোকে ওপৰত ৰাইট ছাইডৰ ওপৰত এটা মিডিয়া বুলি অপশ্যন পাব, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত মই ডেছক্ৰিপশ্যনত এটা ভিডিঅ'ৰ লিংক দিম, সেই ভিডিঅ'টো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত সেই ভিডিঅ'টো আপোনালোকে ইয়াতে এড কৰি ল'ব। ভিডিঅ'টো এড কৰাৰ পিছত আপোনালোকে ভিডিঅ'টোৰ ষ্টাৰ্টিঙত আহি যাব। ষ্টাৰ্টিঙত অহাৰ পিছত আপোনালোকে চাব ইয়াতে লেয়াৰ বোলা এটা অপশ্যন আছে, লেয়াৰত ক্লিক কৰিব। লেয়াৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ইয়াতে টেক্সট বোলা এটা অপশ্যন পাই যাব, ইয়াতে ক্লিক কৰিব। টেক্সট অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইচ্ছামতে নিজৰ নাম, গাৰ্লফ্ৰেণ্ডৰ নাম যি লিখিব বিচাৰে সেই নামটো লিখিব। মই নিজৰ নামটোৱে লিখি আছোঁ। নামটো লিখাৰ পিছত আপোনালোকে চিম্পলি ইয়াতে চাব এটা ডাঙৰ এ আৰু এটা সৰু এ আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ ইচ্ছামতে ফ্ৰণ্টৰ ষ্টাইলটো চিলেক্ট কৰি ল'ব। ফ্ৰণ্টৰ ষ্টাইলটো চিলেক্ট কৰাৰ পিছত আপোনালোকে আকৌ কি কৰিব, ইয়াতে ৰাইট ছাইডত চাব ইয়াতে হোৱাইট কালাৰ এটা আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে বহুতো কালাৰৰ অপশ্যন পাব। আপোনালোকে যিটো ইচ্ছা সেইটো কালাৰ ল'ব পাৰিব। মই ইয়াতে ৰেড কালাৰটো লৈ আছোঁ। ৰেড কালাৰটো ল'লে ভাল হ'ব আপোনালোকৰ কাৰণেও। তাৰে পিছত আপোনালোকে কি কৰিব, এইটো অলপ ডাঙৰ কৰি দিব আৰু এই নামটো আপোনালোকে মোবাইলটোৰ ভিতৰত লৈ আহিব। আপোনালোকে ইচ্ছা কৰিলে নামটোৰ আগত আৰু পাছত হাৰ্টৰ ইম'জি দুটাও দি দিব পাৰে, মই দিয়া নাই। এইটো দিয়াৰ পিছত আপোনালোকে ইয়াতে টেক্সটটোত ক্লিক কৰিব। আকৌ ক্লিক কৰি এইটোৰ লেন্থটো বঢ়াই দিব, একদম লাষ্টলৈকে দিব। তাৰে পিছত এইটোত অ'কে কৰি দিব। তাৰে পিছত আপোনালোকৰ যিটো নাম আছে এই নামটোত আকৌ ক্লিক কৰি এইটোত 4টা ভাগত ভাগ কৰিব। ইয়াতে চাওক, ক্লিক কৰাৰ পিছত ইয়াতে কেচিৰ এটা অপশ্যন পাব। কেচি অপশ্যনটোত ক্লিক কৰাৰ পিছত 3 নম্বৰ অপশ্যনটোত স্প্লিট এট প্লে হেড, ইয়াতে ক্লিক কৰিব। এটা পাৰ্ট হৈ গ'ল লেফ্ট ছাইডত। এতিয়া আৰু অলপ আগুৱাই আনি আৰু এটা পাৰ্ট কৰি দিয়ক। আৰু অলপ আগুৱাই আনি এইটোক আৰু এটা ভাগ কৰি দিয়ক। ইয়াতে 4টা ভাগ হৈ গৈছে। এতিয়া আপোনালোকে কি কৰিব, ফাৰ্ষ্টৰ ভাগটোত ক্লিক কৰিব আৰু ইয়াতে অভাৰঅল এনিমেশ্যন আছে, ইয়াতে ক্লিক কৰি ফ্লিকাৰ অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত নেক্সট পাৰ্টটো এৰি দি আকৌ থাৰ্ড পাৰ্টটোত ক্লিক কৰি আকৌ অভাৰঅল এনিমেশ্যনত ক্লিক কৰি আকৌ ফ্লিকাৰত ক্লিক কৰি দিব। তাৰপিছত এইটো ৰাইট কৰি দিব। এতিয়া চাওক, আমি ভিডিঅ'টো একবাৰ প্লে কৰি দেখুৱাই আছোঁ। ভিডিঅ'টো আমাৰ হৈ গৈছে। এতিয়া এই ভিডিঅ'টোত যিটো গান আছে এই গানটো যদি আপোনালোকে সলনি কৰিব বিচাৰে তেনেহ'লে ইয়াতে অডিঅ' অপশ্যনটোত ক্লিক কৰিব। আপোনাৰ ইচ্ছামতে যিকোনো এটা গানত ক্লিক কৰি ইয়াতে চাব এটা প্লাছ অপশ্যন আছে, প্লাছটোত ক্লিক কৰিলে গানটো এড হৈ যাব। মই এড নকৰোঁ, মই এইটো এনে ৰাখি থলোঁ। তাৰে পিছত আপোনালোকে ভিডিঅ'টো ছেভ কৰিবলৈ হ'লে ইয়াতে লেফ্ট ছাইডত চাব ইয়াতে এটা শ্বেয়াৰৰ চিহ্ন আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে এক্সপোৰ্ট আছে, এক্সপোৰ্ট কৰি দিব। চাওক ভিডিঅ'টো ছেভ হৈ আছে।
সো বন্ধুসকল ভিডিও এইখিনি আছিল ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিওৰ আপডেট ডেইলি পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ